দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ 5টা উপায় জানি লওক। আপোনাৰ ঘৰখন ধনেৰে ভৰি পৰিব। দৈনিক লক্ষ্মী দেৱীৰ পূজা কৰা স্বত্তেও তেওঁৰ দ্বাৰা সকলোৱে আশীৰ্বাদ নাপায়। ইয়াৰ কাৰণ তেওঁলোকৰ ভক্তিৰ অভাৱ নহয়, কিন্তু শুদ্ধ বাস্তু ব্যৱস্থা পালন নকৰা। আজি আমি আপোনালোকক জনাবলৈ ওলাইছো এনে 5টা বাস্তুৰ প্ৰতিকাৰ, যি গ্ৰহণ কৰি দেৱী লক্ষ্মী সুখী হয় আৰু তাৰ পিছত দূৰ দূৰণিৰ পৰা দৰিদ্ৰতা পলাই যাবলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰৰ মতে সূৰ্যাস্তৰ সময়ত অৰ্থাৎ গধূলিৰ সময়ত লক্ষ্মী দেৱীক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আচলতে গধূলি মানে গৰুৰ ভৰিৰ পৰা ওলোৱা ধূলি। সেই সময়ত গৰু হাবিত চৰি কৰি ঘূৰি আহে। সেই সময়ত দেৱী লক্ষ্মী পূজা কৰিলে সন্তুষ্ট হয়। স্থপতিবিদসকলৰ মতে ঝাৰু লক্ষ্মী দেৱীৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে ঘৰ চাফা কৰাৰ পিছত ঝাৰুটো পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। ঝাৰু কেতিয়াও লেতেৰা বা ধূলিময় ঠাইত ৰাখিব নালাগে আৰু কেতিয়াও খোজ কাঢ়িব নালাগে। এনে কৰিলে লক্ষ্মী দেৱীৰ প্ৰতি অসন্মান বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন লোৱা ঘৰবোৰতহে দেৱী লক্ষ্মী প্ৰৱেশ কৰে। লেতেৰা থকা ঠাইৰ পৰা আঁতৰি থাকে আৰু দৈনিক চাফ চিকুণ কৰা নহয়, এনে লোকসকলে প্ৰায় অসুস্থ হৈ গোটেই জীৱন দৰিদ্ৰতাত ভুগিবলগীয়া হয়। নাৰিকলক শ্ৰীফল অৰ্থাৎ শ্ৰীযুতৰ ফল বুলিও কোৱা হয়। ধৰ্ম পণ্ডিতসকলৰ মতে শ্ৰী মানে লক্ষ্মী অৰ্থাৎ লক্ষ্মী দেৱীৰ প্ৰিয় ফল। এই কাৰণেই যেতিয়াই লক্ষ্মী দেৱীক পূজা কৰে তেতিয়াই প্লেটত নাৰিকল অন্তৰ্ভুক্ত কৰিব লাগিব। পূজাৰ পিছত তামোলৰ গুটি উলিয়াই প্ৰসাদ হিচাপে বিতৰণ কৰিব পাৰে।